মাই চেনেল হিমজ্যোতি ব্লগ। এতিয়া আছোঁ গুৱাহাটীত, অলপমান পিছত মেঘালয়া যাই আছোঁ। সকলোকে দেখাই আছোঁ আজি মেঘালয়া। তো বলক আজি মোৰ লগত ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া মেঘালয়ত এণ্ট্ৰি কৰিবৰ কাৰণে নতুন ৰুল হৈছে। নতুন ৰুল হোৱাৰ কাৰণে বহুতে নাজানিব পাৰে। তো ব্লগটো চাই থাকক কেনেকৈ কি কৰিলে এণ্ট্ৰি কৰিব পাৰি। এই ব্লগটো বেছি দীঘলীয়া নকৰোঁ আৰু নেক্সট মেঘালয়ৰ ব্লগটো বহুত ধুনীয়া আহিছে। সকলোৱে ভিডিঅ'টো লাইক কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিব মোৰ চেনেলটো। মেঘালয়লৈ গ'লে মাস্ক লৈ যাব, চিয়'ৰ মাস্ক লৈ যাব, কাৰণ তাতে মেঘালয় পুলিচে ধৰিলে ডাইৰেক্ট ফাইন লৈ ল'ব। তো সকলোৱে মাস্ক লৈ মেঘালয়লৈ যাব। মেঘালয় নাপাওঁতে ইয়াত গাড়ীখন এণ্ট্ৰি কৰিব লাগে। ইয়াত গাড়ীখন এণ্ট্ৰি কৰি তাৰপিছত মেঘালয়লৈ আৰু যাত্ৰা আৰম্ভ কৰিলোঁ। ফাইনেলি আহি পালোঁ মেঘালয়ৰ ভিতৰত। ইয়াত পিছ কৰি লৈ তাৰপিছত মেঘালয় এণ্ট্ৰি কৰিব পাৰি। মেঘালয়লৈ এণ্ট্ৰি কৰিবৰ কাৰণে আজিকালি ই পাৰ্মিট লাগে। ই পাৰ্মিট নহ'লে এণ্ট্ৰি কৰিব নিদিয়ে আৰু লগতে কৰোণা টেষ্টৰ ৰিপৰ্ট লাগিব, তাৰপিছতে এণ্ট্ৰি কৰিব দিয়া হয়। ফাইনেলি আহি পালোঁ ডাউকি। এতিয়া ডাউকিৰ এইখন হোমষ্টে কৰি আছোঁ। আজি আমাৰ হোমষ্টে ৰুমটো দেখাই আছোঁ। এইটো আমাৰ আজি হোমষ্টে ৰুম। এইটো বাথৰুম। চ' আমাৰ য'ত হোমষ্টে কৰি আছোঁ তাতে আমি এতিয়া আহি পালোঁ। বহুত দেৰি হৈ গ'ল। বহুত ঠাণ্ডা দি আছে। ভালকৈ ব্লগ বনোৱা নহ'ল। নেক্সট ব্লগটো মেঘালয়ৰ পৰা বহুত ধুনীয়া এটা ব্লগ আহিছে। সকলোৱে চাব, ছাপোৰ্ট কৰিব এণ্ড লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব।